Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজিলৈ আহিছো সাধাৰণ জ্ঞানৰ 10টা প্ৰশ্ন উত্তৰ তেনেহলে আহকচোন আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ব উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 গদাধৰ সিংহ নাম্বাৰ 2 ৰুদ্ৰ সিংহ নাম্বাৰ 3 জয়ধ্বজ সিংহ নাম্বাৰ 4 প্ৰমত্ত সিংহ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 1 গদাধৰ সিংহ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 বান ৰজা নাম্বাৰ 2 ভগদত্ত নাম্বাৰ 3 নৰকাসুৰ নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 নৰকাসুৰ ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 আৰ্দ্ৰ জলবায়ু নাম্বাৰ 2 গৰম জলবায়ু নাম্বাৰ 3 মৌচুমী জলবায়ু নাম্বাৰ 4 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 3 মৌচুমী জলবায়ু আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 মাটি নাম্বাৰ 2 অলংকাৰ নাম্বাৰ 3 এটাও নহয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 মাটি আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 কাৰ্বি আংলং নাম্বাৰ 2 গুৱাহাটী নাম্বাৰ 3 ধুবুৰী নাম্বাৰ 4 নগাঁও আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হৈছে নাম্বাৰ 1 কাৰ্বি আংলং আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 কামৰূপ নাম্বাৰ 2 দৰং নাম্বাৰ 3 ধুবুৰী নাম্বাৰ 4 তেজপুৰ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 কামৰূপ আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজোৱা হয় আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ধুবুৰী নাম্বাৰ 2 গুৱাহাটী নাম্বাৰ 3 নলবাৰী নাম্বাৰ 4 নগাঁও আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 গুৱাহাটী আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 মৰিগাঁও নাম্বাৰ 2 ধুবুৰী নাম্বাৰ 3 নগাঁও নাম্বাৰ 4 কামৰূপ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 নগাঁও আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ জনসংখ্যা সৰ্বনিম্ন থকা জিলা কোনখন আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 নলবাৰী নাম্বাৰ 2 ডিমা হাছাও নাম্বাৰ 3 বৰপেটা নাম্বাৰ 4 কামৰূপ আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 ডিমা হাছাও আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি আৰু এই কুৱেশ্যনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 তেজপুৰ নাম্বাৰ 2 তিনিচুকীয়া নাম্বাৰ 3 গুৱাহাটী নাম্বাৰ 4 যোৰহাট আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 গুৱাহাটী আৰু এনে ধৰণৰ কুৱেশ্যন এনসাৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ আহোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ